হাগ্ৰামাৰ নামৰ ৰেচৰ্ট আছে, হাগ্ৰামাৰ নামৰ হস্পিটেল আছে, হাগ্ৰামাৰ নামত ডাঙৰ এটা হোটেল আছে, হাগ্ৰামাৰ নামত কি নাই? হাগ্ৰামাৰ নামত 100 বিঘাৰ ওপৰত গুৱাহাটীত মাটি আছে, বৰমাত মাটি আছে, আৰু কিমান লাগে এটা ব্যক্তি? এটা জাদা মূৰ্খ, এটা জ্ঞান নোহোৱা মানুহ, জাম্বা মানুহ, ইয়াক আৰু কিমান আৰু মানে সম্পত্তিৰ দৰকাৰ? যোন মানুহে শিক্ষা ল'ব পৰা নাই তেওঁ জাম্বা হয়, আৰু তেওঁ মূৰ্খও হয়, আৰু তেওঁ অহংকাৰো হয়। তেওঁ মানে দুনিয়াৰ যিহেতু কোনো ধৰণৰ পোহৰ পোৱা নাই তেনেধৰণৰ ব্যক্তি তেখেত হয়। আৰু মই তেখেতক ক'ব খুজিছোঁ, আৰু তেখেতক কৈছে যে তেখেতক এতিয়া বিটিআৰ চলাবলৈ ৰাইজে সুবিধা দিব লাগে বুলি প্ৰমীলা ৰাণী ডাঙৰীয়া বাইদেউনীয়ে কৈছে। যদি জাম্বা মানুহৰ সপোন যদি বাস্তৱ হয়, অহংকাৰ মানুহৰ সপোন যদি বাস্তৱ হয়, ইগৰে ৰজা তেওঁৰ যদি সপোনটো মানে বাস্তৱ হয়, যদি পূৰণ হয়, কিন্তু আজি স্পষ্ট 100 বাৰ 1000 বাৰ চিঞৰি কৈছোঁ বিটিআৰ বাকী ৰাইজক জিকিব প্ৰমোদ বড়ো ডাঙৰীয়া, আৰু ইয়ে বিটিআৰৰ নেক্সট 25ৰ পৰা 30 চনলৈ চিট। ডাঙৰীয়াই এই সময়ত NDAৰ এটা দায়িত্বত থকা এজন ব্যক্তি, আৰু সমগ্ৰ যিহেতু ভাৰতবৰ্ষত তেখেতৰ দৰকাৰটো ভাৰতৰ বিভিন্ন ঠাইত এইটো অনুভৱ কৰিছে। তাৰ কাৰণে তেখেতক আমাৰ NDAৰ আমাৰ লিডাৰসকল তেখেতক বহু সময়ত বহুত ইনভাইটেশ্যন থাকে, বিশেষ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত তেখেতে এই ভাৰতবৰ্ষত বিভিন্ন শিক্ষাৰ দিগত আৰু মানে স্বাৱলম্বী দিগত এই দিগত বহুখিনি কাম কৰি আছে। গতিকে এটা গাঁওবুঢ়া, এটা অজ্ঞানী ব্যক্তিয়ে সেই ধৰণৰ কথা একো বুজি নাপাব। গতিকে সেই কথাটো মই তেখেতক এইখিনিতে মই ক'ব বিচাৰিছোঁ। আজিৰ সময়ত মই সেইটো কথা ক'ব বিচাৰিছোঁ যে বিটিআৰত 40টা সমষ্টিৰ ভিতৰত আজিকালি মই দেখা পাইছোঁ যে মানে UPPL এজন মানে এটাই মানুহ টিকেট জিকিব। হয়, যদি জাম্বা মানুহৰ সপোন যদি বাস্তৱ হয়, অহংকাৰ মানুহৰ সপোন যদি বাস্তৱ হয়, ইগৰে ৰজা তেওঁৰ যদি সপোনটো মানে বাস্তৱ হয়, যদি পূৰণ হয়, কিন্তু আজি স্পষ্ট 100 বাৰ 1000 বাৰ চিঞৰি কৈছোঁ বিটিআৰ বাকী ৰাইজক জিকিব প্ৰমোদ বড়ো ডাঙৰীয়া, আৰু ইয়ে বিটিআৰৰ নেক্সট 25ৰ পৰা 30 চনলৈ চিট। আৰু ভালকৈ শুনক, ভাবিও বিটিআৰৰ চিট প্ৰমোদ বড়ো ডাঙৰীয়াই হ'ব। তেওঁ যদি অকলেও জিকে সেইটো কথা, কিন্তু বিটিআৰত 35 লাখ জনগোষ্ঠী মানে আমাৰ ৰাইজে সেইটো জানি লওক। আৰু সেইটো ইটোৰ কাৰণে কৈছোঁ, আজিৰ সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই মানে খালি বিটিআৰৰ মানে নেতৃত্ব দি থকা ব্যক্তি হৈ থকা নাই। তেখেত আজিৰ দিনত ভাৰতবৰ্ষত এটা উঠি অহা এটা মানে সমাজক ভাল পোৱা এনেকুৱা এটা পৰিচয় পৃথিৱীতে এটা বেছ কৰিবলৈ তেখেতে সক্ষম হৈছে। তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, অমিত শ্বাহ ডাঙৰীয়াই আৰু আমাৰ অসমৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতক এৰি পেলাই এক খোজ আগত যোৱা চিন্তাটো নকৰে। বিটিআৰ বাকী ৰাইজে শান্তিকে থাকক, বাকী কথাৰ কোনো মূল্য নাই। 25ৰ পৰা 30 বিটিআৰৰ চিট প্ৰমোদ বড়ো ডাঙৰীয়া। বেলেগ বহাটো কথাই নহয়, NDA অলৰেডি ডিচিশ্যন কৰি থৈছে। আমি NDA হৈ হিচাপে আছোঁ, বেলেগ কোনো ইয়াত দলে নাই। NDAৰ জয়যুক্ত হ'ব। NDAৰ আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াকে চিফ বনাব বুলি একেবাৰে নিশ্চিত কৰি থৈছে। সেইটো কথা মই মুখপাত্ৰ হিচাপে আপোনালোকক কৈ দিছোঁ। মই কেইদিনমান আগতে এটা নিউজত মই দেখা পাইছিলোঁ, আমাৰ প্ৰমীলা ৰাণী ডাঙৰীয়া বাইদেউনী তেওঁ নিজে চাৰ্টিফিকেট দি আছিল যে হাগ্ৰামা মহিলাৰী স্কুলত যাব নাপালে, শিক্ষা ল'বলৈ নাপালে। সেইটো মই কোৱা নাই, বিটিআৰৰ ৰাইজক মই আজি কৈছোঁ, সেইটো মই কোৱা নাই, সেইটো ৰাকেশ ব্ৰহ্মৰ দলীয় স্পক্স পাৰ্চনে কোৱা নাই। সেইটো প্ৰমীলা ৰাণী বাইদেউনীয়ে কৈছে যে হাগ্ৰামা মহিলাৰী শিক্ষা নাপালে। এই শব্দটো আজিও মানে সকলোৰে মোবাইলত ভাইৰেল হৈ আছে। এতিয়া ইয়াৰ কথা এটা কথা স্পষ্ট হয়, যোন মানুহে শিক্ষা ল'ব পৰা নাই তেওঁ জাম্বা হয়, আৰু তেওঁ মূৰ্খও হয়, আৰু তেওঁ অহংকাৰো হয়। তেওঁ মানে দুনিয়াৰ যিহেতু কোনো ধৰণৰ পোহৰ পোৱা নাই তেনেধৰণৰ ব্যক্তি তেখেত হয়। আৰু মই তেখেতক ক'ব খুজিছোঁ, আৰু তেখেতক কৈছে যে তেখেতক এতিয়া বিটিআৰ চলাবলৈ ৰাইজে সুবিধা দিব লাগে বুলি প্ৰমীলা ৰাণী ডাঙৰীয়া বাইদেউনীয়ে কৈছে। মই ক'ব খুজিছোঁ, যি ব্যক্তিয়ে শিক্ষা নোহোৱাকৈ এই অঞ্চলৰ বহুজন যুৱ ল'ৰাহক লগত লৈ পেলাই BLT কৰি পেলাই বহুতৰ মানুহৰ মানে জীৱন শেষ হৈ গ'ল। তেখেতৰ সতীৰ্থসকল ধ্বংস হৈ গ'ল, ঘৰ জ্বলি গ'ল। আজি
তেখেতসকলৰ মেছেজবিলাক বিধৱা হৈ গ'ল তেখেতসকলৰ কাৰণে তেওঁ কি কৰিলে আকৌ তেখেতক সুবিধা দি বুলি কৈছে তেখেতৰ XBLTৰ যোনটো চেয়াৰমেন আছিলে তেখেতসকলে কেতিয়াবানে এই কথাটো কৈছে যে তেখেতে ব্যক্তিগত নিজৰ জীৱনৰ বাদে আনৰ কথা একো নচায় তেখেতৰ অলৰেডি আৰু কি লাগে আৰু কিয় তেখেতক সুবিধা দিব লাগে প্ৰমীলা ৰাণী বাইদেউক মই প্ৰশ্ন কৰিছোঁ আৰু কিয় সুবিধা দিব লাগে অলৰেডি হাগ্ৰামাৰ নামৰ ৰেচৰ্ট আছে হাগ্ৰামাৰ নামৰ হস্পিটেল আছে হাগ্ৰামাৰ নামত ডাঙৰ এটা হোটেল আছে হাগ্ৰামাৰ নামত কি নাই হাগ্ৰামাৰ নামত 100 বিঘাৰ ওপৰত গুৱাহাটীত মাটি আছে বৰমাত মাটি আছে আৰু কিমান লাগে এটা ব্যক্তি এটা জাদা মূৰ্খ এটা জাদা এটা জ্ঞান নোহোৱা মানুহ জাম্বা মানুহ ইয়াক আৰু কিমান আৰু মানে সম্পত্তিৰ দৰকাৰ মই সেইটো কথা প্ৰমীলা ৰাণী বাইদেউকে মানে সুধিব বিচাৰিছোঁ गुनगोनां सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां क'क्राझारनि बालागाव सेन्ट आन्स कलेजाव 2025-26 बोसोरनि थाखाय गोदानै मुं थिसननाय हाबाफारिया जागायबाय HS थाखोआव आरो FYUG थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो दं क'क्राझारनि साहा बालागावआव थानाय सेन्ट आन्स कलेजनि HS थाखोआव कमार्स आरो आर्ट्स स्ट्रीमाव इंलिश मीडियामाव गोदानै मुं थिसननाया सोलिगासिनो दं आरो बेजों लोगोसे FYUG एबा 4-year अंडर ग्रेजुएटनि थाखायबो कमार्स आरो आर्ट्सआव गोदानै मुं थिसननायाबो जागायबाय FYUG नि आर्ट्सनि थाखाय इंलिश बड' एसामिस पलिटिकल साइंस एडुकेशन इकोनॉमिक्स हिस्टरी आरो ससियोलॉजी आयदायाव मेजर लानानै सोलोंथाइ लानो हागोन आरो BComनि थाखाय फाइनेंस एकाउन्टेंसि मार्केटिंग मैनेजमेंट आरो HR मैनेजमेंट आयदायाव मेजर लानानै सोलोंथाइ लानो हागोन गुनगोनां फोरोंगिरिफोरनि सोलोंथाइ होनायजों लोगोसे बेवहाय बायदि उफ्रा सोलोंथाइबो होनाय जायो जेरै कम्पिउटार क्लास स्पोकन इंलिश कोर्स आरो गुबुन सार्टिफिकेट कोर्सफोरनिबो सोलोंथाइ लानो खाबु होनाय जायो बे कलेजाव स्पोर्ट्स फेसिलिटीज लाइब्रेरी फेसिलिटीज वाइफाइनि फोनांजाब राहाजों इंटरएक्टिवनि राहा आरो स्मार्ट बोर्ड क्लासरूम एयार कंडीशन कम्पिउटार लैब आरो बेजों लोगोसे माखासे फरायसाफोरनो रिमिडियल क्लासनिबो खाबु होनाय जायो हौवा आरो हिन्जावफोरनि थाखाय आलादा आलादा हस्टेलनिबो सुबिदा दं जायफोर फरायसाफोरा गुनगोनां सोलोंथाइ लानो गोसो गुदुं नोंथांमोना क'क्राझार बालागावआव थानाय सेन्ट आन्स फरायसालिमायाव मुं थिसननो हासिगोन गोबाङै मिन्थिबावनो थाखाय नैबे जानबुं एबा कन्टेक्ट नं 6003786924 आव जगाजग खालामदो एबा सुलाद लाहरनो हागोन